আজি মই ২৭ নং নাগৰিজুলি সমষ্টিৰ পৰা মই UPPL দলৰ প্ৰাৰ্থী হৈ মই আজি নমিনেশ্যন দিলোঁ। তো নমিনেশ্যন দিয়া ইতিমধ্যে সম্পূৰ্ণ হ'ল আৰু আমাৰ নিৰ্বাচনী প্ৰস্তুতিও ইতিমধ্যে সম্পূৰ্ণ। নিৰ্বাচন অহা 22 তাৰিখে হ'ব, গতিকে আশা কৰিছোঁ কমেও ৭-৮ হাজাৰ ভোটত বিজেপিক চেয়াৰ পেলাই পাছ কৰিব। কিমান মান ভোট? ৮,০০০ মান ভোটত ব্যৱধানত পাছ হ'ব। আপুনি আগতে ডিফেক্টত আছিল, আকৌ কংগ্ৰেছত গৈছিল, মানে দল বাগৰি আহি আজি UPPLৰ প্ৰাৰ্থিত্ব হৈছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰীও দল বাগৰাই হয়, যদি হয় অসমৰ মুখ্যমন্ত্ৰীও হয়। তেওঁ আগত কংগ্ৰেছত আছিল, পিছত বিজেপিত আহিছে, এইটো আৰু কি। ৰাইজৰ মোৰ তাতে মানে বহুতো জাতিগোষ্ঠীৰ মানুহ আছে, তো সকলোৰে সমন্বয়নটো মই বিচাৰোঁ। আৰু প্ৰথমতে ৰাস্তা ঘাটৰ অৱস্থা বহুত বেয়া, ৰাস্তা ঘাটখিনি ঠিক কৰিব লাগিব। আৰু শিক্ষা, স্বাস্থ্য, খোৱা পানীৰ ব্যৱস্থা বাৰু হৈছে অলপ চলপ, কিন্তু ডিফাং হৈছে আঁচনিবিলাক, চালু নহয়। তো সেইবিলাক চালু কৰিব লাগিব যাতে ৰাইজে পানী পায়। আৰু লগতে শান্তি আজি বিৰাজমান হৈছে, শান্তি যাতে স্থায়ী হয়। ৰাইজবাসীবিলাকে কৈ আছে আপুনি বিফেকত থকা সময়তে নাগজুলি সমষ্টি একো কাম কৰা নাই, আকৌ UPPLত চৰকাৰৰ আহিলে আপুনি জিকি যোৱাৰ পিছত একো কাম নকৰে বুলি কৈ আছে। চৰকাৰী কামটো কিয় নকৰে? চৰকাৰী কাম নকৰাকৈ ৰখি থাকিব নোৱাৰে নহয়। চৰকাৰে যিখিনি আঁচনি দিয়ে সেই আঁচনিখিনি কৰিবই লাগিব। এইটো আপুনি নকৰোঁ বুলি ক'ব নোৱাৰে। এইটো বিজেপিৰে কথা, আমাৰ কথা নহয়। ইয়াতে দ্বিতীয় তৃতীয় নাই, আমি চব একেই নাগৰিক, আমি BTC বাকী। আপোনাৰ কণ্টেষ্ট কাৰ লগত হ'ব? কণ্টেষ্ট নহয়, বিজেপিৰ যিজন প্ৰাৰ্থী হৈছে তেওঁৰ লগত আমাৰ কণ্টেষ্ট নহয়, কিন্তু তেওঁ ছেকেণ্ড হ'ব। কিন্তু ৭,০০০ ভোট যদি মই বেছি পাওঁ তেতিয়াহ'লে কণ্টেষ্ট নকয় ইয়াত, তেওঁ ছেকেণ্ডে হ'ব। জিকি যোৱাৰ পিছত আপুনি EM বিচাৰিব নেকি? এইটো আমাৰ দলেহে নিৰ্ণয় কৰিব। ৰাইজে কিহৰ কাৰণে ভোট দিব আপোনাক? ৰাইজে নিৰাপত্তাৰ কাৰণে ভোট দিব আৰু উন্নয়নৰ কাৰণে।